আমি দিল্লীলৈ যাবলৈ বুলি ওলাই আহিছোঁ আৰু বহুত দেৰি হ'ল সেইকাৰণে ঘৰৰ পৰা প্ৰথম ওলাওঁতে ভিডিঅ' নকৰিলোঁ এই গাড়ীত উঠি আহি থাকোঁতে এতিয়া ভিডিঅ' কৰিছোঁ এতিয়া মানে 12:45 হৈছে এতিয়া ট্ৰেইন সেইবাৰ হৈছে মানে খুব দেৰিয়ে হৈছে কেইটা বজাত 12:45 ট্ৰেইন আছে 12:45 ট্ৰেইন আছে আৰু ছোৱালীজনী মানে আগবঢ়াবলৈ আহিছে মোক খং কৰিছে মানে ইমান দেৰিকৈ আহিছে 12:30 ঘৰৰ পৰা ওলাই আহিছে আৰু ইয়াৰ বিয়নী ওলাইছে আৰু দুজন ওলাইছে নাতিটো এনেই মানে লগত আগবঢ়াব আহিছে আৰু ইয়াত সৰু জোৱাই মানে গাড়ীখনত আমাক আগবঢ়াই আহিছে অলপ দেখাই দিছোঁ আৰু এতিয়া আমি একেবাৰে মানে সোনকালে পোৱা ৰাস্তা এটাই সোমাই আহিছোঁ গলি কেইটা বাজিলে 12:38 হ'ল ইফালে 12:50 আমি বেলেগ এটা ৰাস্তাত এলাউন্স কৰিলে আমি গৈ পোৱাগৈ নাই এতিয়ালৈকে এবাৰ দিল্লী গুৱাহাটীলৈ যাওঁতে একদম এনেকৈ স্পীডত আহিবলগীয়া হ'ল মই একে প্লেটফৰ্মতে ঢাপকৈ পৰিছোঁ ট্ৰেইনখন খোৱাগৈ কি কৰিলি বাৰু সেইবাৰ তোমাৰ আকৌ পিছৰ ট্ৰেইনখনত গ'লো আকৌ পাই গ'লোহি ষ্টেচন শিমলুগুৰি জংচন কোনে নিব সেইটো কথা এইয়া দিল্লীলৈ নিয়া বেগবোৰ কেইটা বেগ আছে হিচাপ কৰি ল'ব মা বেগ ধৰক আপুনি সেইবোৰ থৈ দিয়া সেইবোৰ নালাগে সঞ্জীৱ সেই পানী বটলটো দিয়া নাচোন তাতে সোমাই আছে অঁ আমি পালোহি ষ্টেচন ঠিক আছে শিমলুগুৰি জংচন পাই গ'লোহি মা দেউতা
এতিয়া বহিছোঁহি আৰু হোটেল পাইছোঁ। হোটেলখন অকণমান এনেই বাহিৰৰ ৱেইটিং ৰুমৰ সেই মা ভাগৰুৱা হৈ আছে চব। তেওঁৰ মা এইফালে মুন্দা এদিনাই বেগ লৈ আহিছে, দুইফালে বেগ হাতত। আমি এই ৰুমটোতে থাকিম আৰু এতিয়া গা পা ধুই লৈছোঁ আৰু অলপ দেৰি পাছতে আমি বাহিৰলৈ বুলি ওলাই যাম। আমি এতিয়া বাহিৰলৈ ওলাই আহিলোঁ। চাওক, ইয়াৰ ৰাতিৰ দৃশ্যটো খুবেই বেছি ভাল লাগিছে। আপোনালোকৰ কেনে লাগিছে বাৰু জনাবচোন। মোবাইল আৰু মনি বেগ খুব সাৱধানে ৰাখিবলগীয়া হৈছে, কাৰণ হাতৰ পৰাই থাপ